চৰকাৰে বৰ্তমানত 14টা জনজাতিক নস্যাৎ কৰি পেলাই 45 লাখ জনজাতিক ধ্বংস কৰি 1.5 কোটি মানুহ যদি ওপৰত চাপি দিয়ে বৰ্তমানৰ জনজাতি কেতিয়াও বহি নাথাকে। আৰু ইয়াৰ প্ৰমাণ আমাক ল'ব নালাগে। অসম চৰকাৰ ভাৰত চৰকাৰক মই কৈছো চিচিটোৱাৰ হয়, কাৰণ আমি সংগ্ৰামী হয়, ত্যাগ স্বীকাৰ কৰিব আমি পাৰো আৰু ত্যাগ সেই চেক্ৰিফাইচ আমি কৰি আহিছো। নিজ নিজ জাতি জনগোষ্ঠীৰ সংগ্ৰামৰ মাজেৰে অসমৰ জনজাতিসকলৰ ভৱিষ্যত আৰু সুৰক্ষিত ভৱিষ্যতৰ কাৰণে যি ধৰণে ৰূপনাথ ব্ৰহ্ম, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু যি ধৰণে কাৰ্পচন্দ্ৰ দলে, যি ধৰণে যাদৱ চন্দ্ৰ খাকলাৰী, এইসকল মহান নেতা ভীমবৰ দেউৰী ডাঙৰীয়াই আৰু বহুতো নেতা আছে, সেই নেতাসকলে আমাৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে ট্ৰাইবেল লীগ জন্ম দি পেলাই জনজাতি বেষ্টনী আবেষ্টনীৰ লগতে জনজাতিসকলৰ সুৰক্ষিত ভৱিষ্যত, এই জনজাতিসকল সহজ সৰল সজা চিধা সাধাৰণ এই কথাটো চিন্তা কৰিয়ে বি.আৰ. আম্বেদকাৰ ডাঙৰীয়া, যি বি.আৰ. আম্বেদকাৰ ভীমৰাও আম্বেদকাৰে সংবিধান প্ৰণেতা, সংবিধান ৰচনা কৰিছিল আৰু ভাৰতত থকা জনজাতিসকলক সুৰক্ষাৰ স্বাৰ্থত যিহেতু উচ্চ শ্ৰেণী, যিসকলে উন্নত জাতি জনগোষ্ঠী, যিসকল লাৰ্জ পপুলেশ্যনৰ জনসংখ্যা দিশত বেছি থকা এই জনগোষ্ঠীৰ তেওঁলোকে যে জনজাতিসকলক শোষণ কৰিব, বঞ্চনা কৰিব, আমাৰ অধিকাৰক ধ্বংস কৰিব, এই যে এক্সপ্লইটেশ্যন ছাপ্ৰেশ্যন অপাৰেশ্যনৰ পৰা প্ৰটেকশ্যন দিবৰ কাৰণে, ছেফগাৰ্ড দিবৰ কাৰণে, ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আৰু আত্মমৰ্যাদাই অধিকাৰৰ লগত জীয়াই থাকিবৰ কাৰণে সংবিধান প্ৰণেতা বি.আৰ. আম্বেদকাৰে আমাক এই সুবিধা, এই অধিকাৰ দি থৈ গৈছে। আৰু আপোনালোকে জানে জনজাতি জন্ম হৈ পেলাই প্ৰমাণ পত্ৰ নহয়, নাপায়। জন্ম হোৱা আগতে জনজাতি হ'ব লাগিব, তাৰ পিছতে জনজাতি হৈ জন্ম হ'ব। কাৰণ এইটো আমাক প্ৰকৃতিয়ে দিছে। যিসকলক ব্ৰিটিছৰ শাসন আছিল, যি সময়ত ভাৰত মহাত্মা গান্ধীৰ আন্দোলনৰ যোগেদি ভাৰত স্বাধীনতা লাভ কৰিলে, তাৰ পিছত আমাক অধিকাৰ দিলে। এই অধিকাৰৰ আগতে আমি অসমৰ ভূমিপুত্ৰ, এই জংগল আমি কাটিছো, জংগল ৰক্ষণাবেক্ষণ কৰিছো আৰু এই অসমখনৰ ভূখণ্ডক আমি সুন্দৰকে সজাই পেলাই ভৱিষ্যতৰ কাৰণে এই ভূখণ্ডখন আমি ৰক্ষণাবেক্ষণ কৰি আহিছো। আৰু প্ৰকৃতিয়ে আমাক জনজাতিৰ স্বীকৃতি তাহানি মাতিছে হাজাৰ হাজাৰ